নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নিবি ফুকন আৰু আজি পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। আৰু আশা কৰিছোঁ আপোনালোকৰ সকলোৰে ভাল। বৰ্তমান মোৰো ভালেই। আৰু আজি আপোনালোকক দেখুৱাম বান্দৰ। আমাৰ ইয়াতে বান্দৰ কিমান তাণ্ডৱ তাকে দেখুৱাম আপোনালোকক, আৰু আপোনালোকে চাব কেনেকুৱা পাই জনাব। আৰু মোৰ এইফালে ফুল গছখিনি আছে আৰু ফুলিছে, আৰু এইটোৱেই অলপ অলপ ফুলিছে। এইটো কিন্তু বহুত মৰমৰ হয়, এইটো ফুলিব ধুনীয়াকৈ। আৰু দেখুৱাম এইটো মিলঘৰ। এই মিলঘৰটোতে মানে বান্দৰখিনি পূৰা উৎপাত। মানে এইটো আমাৰ দাদাহঁতৰ মিলঘৰ, আৰু এইফালে আছিলে দাদাহঁতৰ ঘৰ। এইফালে দাদাহঁতৰ ঘৰ আছিলে। ঘৰটো এতিয়া উঠাই মেলি বেলেগলৈ লৈ গৈছে, মানে যিহেতু ঘৰ সলনি কৰিলে, মানে ঠাইডোখৰ সলনি কৰি দিলে এইফালে। আৰু এই মিল ঘৰটো এতিয়া ইয়াৰ পৰা নিয়া নাই। আৰু এই মিল ঘৰটোতে মানে বান্দৰৰ ইমান উৎপাত, তাকে আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ আজি। আপোনালোকে চাব, আৰু লগতে মোৰ পোৱালি গাহৰিকেইটা দেখাই দিম আজি। আগতে ডাঙৰটো গাহৰি দেখাইছিলোঁ, এতিয়া আকৌ পোৱালি এজনী আনিলোঁ, সেইজনীও দেখুৱাম আপোনালোকক। আপোনালোকে ভিডিঅ'টো চাব, কেনেকুৱা পাইছে আপোনালোকে ভিডিঅ'টো জনাবলৈ নাপাহৰিব। আৰু মোৰ ছাবস্ক্ৰাইবাৰসকলে যদি মোক ভাল পায় তেনেহ'লে নিশ্চয় এটা কমেণ্ট কৰি পেলাই জনাব। আৰু আপোনালোকৰ আগত মই খুবেই দুখিত, কাৰণ মই আপোনালোকৰ ভিডিঅ'বিলাক চাব পৰা নাই, নিয়াৰিকৈ চাব পৰা নাই। আৰু মোৰ বেটীৰ হাতখন ভাগিছে, সেই গতিকেলৈ মই নোৱাৰিছোঁ। মানে তাই লেফ্ট হেণ্ডখন ভাগিছে, আৰু মানে তাই লেট্ৰিন চেটিন কৰিবলৈ হ'লে মানে বহুত দিগদাৰ হৈ যায়, বা কিবা এটা দাঙি আনিব নোৱাৰে, এখন হাতে দিগদাৰ হৈ যায় তাৰ কাৰণে। আৰু তাইৰ ফটো এখন আপোনালোকক লগাই দিম, আৰু আপোনালোকে চাব। তাইৰ হাতখন বহুতখিনি মানে দুখ পাইছে, ভাগিছে। এই মানে বাওঁ হাতখনত প্লাষ্টাৰ কৰা আছে, আৰু প্লাষ্টাৰ কৰা গতিকে তাই মানে নিজে হাতখনে মানে একোটো কৰিব নোৱাৰে। গা পা ধোৱাটো মানে বহুতখিনি দিগদাৰ হৈছে তাৰ, মানে নিজে গা পা ধুব নোৱাৰে। আৰু মানে প্লাষ্টাৰটোত যদি তিতি যায়, তাই মানে মাংসত মানে ঘাঁ লগা চান্স আছে। বান্দৰ আছে নেকি বুলি ভাবিছোঁ। আমাৰ মানে খুৰী আহিছিলে, সেইটো কাৰণে মই এইফালে চাইছোঁ মানে কি হৈছে বুলি। আৰু বান্দৰ বুলি ভাবিছিলোঁ, আকৌ মানে যিহেতু বান্দৰে ইয়াতে বহুত উৎপাত, সেইটো কাৰণে বান্দৰ বুলি ভাবি গৈছিলোঁ। আৰু আপোনালোকক মানে কি বুলি ক'ম, আৰু মোৰ নিজৰ অসুবিধাখিনিৰ কথাই কৈছোঁ। আৰু আপোনালোকক মই কিমান অসুবিধাত মানে ভুগি আছোঁ, মই সেইটো কথাই কৈছোঁ। আৰু নিজৰ ল'ৰা ছোৱালী যদি কিবা এটা হৈ যায়, তো বহুতখিনি মানে ভয়ো লাগে, চিন্তাও লাগে। আৰু মই হস্পিটেললৈ যোৱা বা মানে তাই প্লাষ্টাৰ কৰা কিবাকিবি এইখিনি ভিডিঅ' মই দেখাব নোৱাৰিলোঁ, কাৰণ মই তেতিয়া নিজে পাহৰি গৈছোঁ যে মই ভিডিঅ' কৰিব লাগে। মানে মোৰ ভয় লাগিছিলে। আৰু মোৰ হাজবেণ্ড লগত নাথাকে, তেওঁ বৰ্তমান কামৰ সূত্ৰে বাহিৰত থাকে। আপোনালোকে বহুতে জানেই, তেওঁৰ চাকৰি সূত্ৰে মানে বেলেগত থাকিব লগা হয়, আৰু সেই গতিকে লৈ তেওঁ মোৰ লগত নাই। মানে বহুতখিনি দিগদাৰ হৈ যায়। মই দুটা ল'ৰাৰ লগত মই অকলে থাকোঁ, বেটী আৰু বেটাৰ লগত মই অকলে থাকিব লগা হয়। মানে সকলো কাম কৰিব লগা হয়, ঘৰৰ কাম, স্কুল ডিউটি, মানে বাহিৰৰ কাম, বা মোৰ মানে এতিয়া মোৰ মানে গাহৰি চাহৰি আছে, তাহাঁতৰ লগতো মানে সময় দিব লগা হয়। বহুতখিনি দিগদাৰ হৈ যায় অকলে কৰিবলৈ। আৰু ঘৰখনত মানুহ নাই, অকল আমি 4জনেই আছোঁ, কিন্তু হাজবেণ্ডে থাকে বাহিৰত। আৰু এতিয়া আমি বৰ্তমান 3জন আছোঁ। আৰু তেওঁ এতিয়া আহিব পাৰোঁ, বহাগত আহিব, মানে বিহুৰ 2 এদিনৰ আগে পাবহি। আৰু তেতিয়া আপোনালোকক ভিডিঅ' দেখুৱাম বাৰু, তেওঁ মোৰ ব্লগছত ওলাব। আৰু আপোনালোকে আশীৰ্বাদ কৰিব সদায়, আমাৰ পৰিয়ালটো যাতে সুখে থাকোঁ, তাকে আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰোঁ। আৰু আপোনালোকৰ মৰম আৰু আশীৰ্বাদ সদায় আমাৰ মূৰৰ ওপৰত যেন আশীৰ্বাদ হৈ থাকে, তাকে বিচাৰোঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক ভাল পালে মানে এটা কমেণ্ট কৰি পেলাই জনাব। আৰু আপোনালোকে যিসকলে মোৰ ছাবস্ক্ৰাইবাৰ হয়, তেওঁলোকেও এটা কমেণ্ট কৰি পেলাই জনাব বুলি আশা কৰিলোঁ।
বুচু চকু এইকেইটা কি হ'ল হা কি হ'ল বুচু 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 এই বুচু চকু কি হ'ল কি হ'ল এইকেইটা কি হ'ল পোৱালিকেইটা কি হ'ল বুচু আৰু চকু কি হ'ল কি হ'ল নাককেইটা উলিয়ালে কি হ'ল এইকেইটা হৈছে মোৰ গাহৰিকেইটা ডাঙৰটো দেখিছিলে আগতে যেতিয়া মই ভিডিঅ' কৰিছিলোঁ তাতকৈ ডাঙৰ হৈ গ'ল এতিয়া ভালেখিনি ডাঙৰ হ'ল আৰু এইজনী হৈছে মই 22 তাৰিখে আনিছোঁ মাৰ্চৰ 22 তাৰিখে আনিছিলোঁ এই অকণমানিজনী মাৰ্চৰ 22 তাৰিখে আৰু এই ডাঙৰটো আনিছিলোঁ মই ফেব্ৰুৱাৰী 7 তাৰিখে তো এই অকণমান ডাঙৰ সেই অকণমান সৰু আৰু জন্মতেও এই অকণমান ডাঙৰ জানুৱাৰী 1 তাৰিখে জন্মগ্ৰহণ কৰিছিলে আমাৰ এই বগাধৰটোৱে আৰু সেই তাই হৈছিলে ফেব্ৰুৱাৰী মাহৰ 19 তাৰিখে জন্ম কি হ'ল অকণমান ডাঙৰ সৰু আৰু ইহঁতে ককাইক ভনীয়েক আৰু সিহঁতি দুটা এজনী অকণমানিজনী মাইকী তো দুটাক মই এতিয়া চফা কৰি ৰাখিছোঁ অলপ আগতে ৰাতিপুৱা এবাৰ গা ধুলে আকৌ এবাৰ এতিয়া দানা চানা দি পেলাই চফা কৰি দিলোঁ নহ'লে মানে লেতেৰা কৰি থৈ দিয়ে এতিয়া এইখিনি চফা হৈ গ'ল ধুনীয়াকৈ আৰু চফা কৰি থ'লেহে ভাল লাগে ঘৰবিলাক আৰু ওচৰত আহি পেলাই এনেকৈ চাব পাৰি বা এনেকৈ ধৰিব পাৰি নহ'লে বহুত লেতেৰা হৈ থাকিলে বেয়া লাগে আৰু সেইটো কাৰণে চফা কৰি ৰাখিছোঁ এনেকৈ সেইকেইটা পোৱালিকেইটা সেইফালে পানী দি থৈছোঁ পানী চানী নাখায় অকল ইহঁতক মৰম লাগে আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি পেলাই জনাব কেনেকুৱা পাইছে আৰু নেক্সট এটা ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই নিৰ্ভীক ফুকনে আজি ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ ধন্যবাদ